হেল্ল' এভৰিৱান, ভালে আছেনে বাৰু সকলো? আহকচোন আজি আমি মাছৰ সৈতে জিকাৰ ৰেচিপি এটা বনাওঁ, লাচিম মাছৰ সৈতে। গতিকে আপোনালোকে চাগে সকলোৱে খোৱাবিলাক আৰম্ভ কৰিবলৈ লৈছেই। ময়ো সেই ডিউটিৰ পৰা আহি পিনি ৰাস্তাতে পালোঁ কেইটামান লাচিম মাছ দেই। কোনে কোনে ভাল পায় বাৰু, দেখিছে নহয়? জিকা, বিলাহী, নহৰু, জলকীয়া, পিঁয়াজ, লগতে দুটামান গোল নেমু লৈছোঁ। গতিকে আজি ৰেচিপিটো বনাওঁচোন। মাছকেইটা ধুনীয়াকৈ বাছি ল'লোঁ, ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। মাছৰ তৰকাৰীবিলাক কোনে কোনে ভাল পায় বাৰু? মই মাজে মাজে অকণ বনাবলৈ চেষ্টা কৰোঁ, যিহেতু জোনাকৰ পৰীক্ষা। গতিকে মাক জোনাকৰ লগত লাগি আছে। মই লাহে লাহে মাছকেইটা বাছিলোঁ, এয়া তেলত দিছোঁ। একদম ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব, তেতিয়া দাইলত দিলে মানে সুন্দৰ হ'ব, ভালকৈ নাভাগিব তেতিয়া। আমাকো বৰমাকে জোনাকলৈ এটা বাচমতি চাউলৰ পেকেট এটা দিছিলে, তাকে আজি বোলে সি খাওঁ বুলি ক'লে, লগতে আৰম্ভ কৰি দিলোঁ। বোলে পাপা এইটো বনোৱা, বোলে টেষ্টি হ'ব। আমাৰ জোনাকৰ আকৌ এইবিলাক টেষ্ট লোৱাত খুব ভাল। গতিকে সি টেষ্ট বুলি ক'লে মানে একদম আৰু বলিয়া হৈ থাকে আৰু। গতিকে আহকচোন আমি গৈ থাকোঁচোন আমাৰ কাৰ্যসূচীৰ মাজলৈ। আপোনালোকো সকলো ভালে আছে আৰু সকলোৰে আশীৰ্বাদত ময়ো ভালে আছোঁ। আমাৰ এই মাছ ভজা কাৰ্যসূচী হৈ গ'ল লাহে লাহে। গতিকে আমি যাওঁ তৰকাৰীখনৰ মাজলৈ। বাচি থকা তেলখিনিতে মই অকণমান জিৰা গুড়ি দি দিলোঁ, গোটা জিৰা। যিহেতু তেলখিনি তাৰপৰা অকণ ৰখি গৈছিলে, তাতে দি দিছোঁ অকণমান পিঁয়াজ আৰু জিৰা গুড়িকেইটা ভালকৈ অকণ ভাজি লোৱাৰ পিছত লাহেকৈ তাত মই দি দিম আদা, নহৰু, লগতে শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুটা। গতিকে সকলোৰে বনোৱাৰ ৰেচিপিবিলাক বেলেগ বেলেগ। গতিকে মইনো আজি কেনেকৈ বনাইছোঁ চাওকচোন আহক। যদি ভাল পায় আপোনালোকে চাব, ভিডিঅ'টো লাইক কমেণ্ট কৰিব, আৰু যদি ৰেচিপিটো ভাল পায় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। লাহে লাহে পিঁয়াজ, নহৰু, নহৰুখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই নিমখ অকণ দিছোঁ, আৰু লগতে অকণমান হালধি দি দিম আন্দাজমতে। আমি মানুহ তিনিটাহে, গতিকে তিনিটা জোখত বনাইছোঁ। গতিকে হালধি অকণমান লগত দি দিছোঁ। দিনটো কষ্ট মষ্ট কৰি আহি ল'ৰা ছোৱালীৰ কাৰণে অকণটো কৰিবই লাগিব ন। গতিকে মাকে পঢ়াবলৈ গ'লে মই লগত লাগি যাওঁ, আৰু এনেকৈ সদায় মিলা প্ৰীতিৰে থাকিলেহে জীৱন আগবাঢ়িব। গতিকে অলপ ৰঙচুৱা হোৱাৰ পিছত মই সৰু সৰুকৈ কাটি থোৱা জিকাখিনি লাহেকৈ দি দিছোঁ, আৰু জিকাখিনি অলপ ভাজি ল'ব লাগিব, যিহেতু জিকা বস্তু পটককৈ গলি যায়। গতিকে সিমান দেৰি নহয়, গতিকে লাহে লাহে মই লৰাই দিছোঁ। দেখিছে নহয়, এয়া জিকাখিনি প্ৰায় হৈ গৈছে। তেতিয়া মই অলপ বিলাহী দি দিছোঁ। যিমান পাৰে বস্তুখিনি সৰু সৰু কাটিলে ভাল হয়, কিয়নো সোনকাল হয়। যিহেতু গেছত বনোৱা, জোখতকৈ বেছি জুইটো বঢ়াই দিলেও আপোনাৰ লাগি যাব পাৰে। গতিকে এটা চিমত দিলে ভাল হয়, চিমত বস্তুটো যেতিয়া সিজিলে খুব ভাল হয়। গতিকে আমাৰ লাহে লাহে জিকা, বিলাহী, পিঁয়াজ, আদাৰ তৰকাৰীখন লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। দেখিছে নহয়, লাহেকৈ মই অকণমান পানী দিছোঁ। নিজৰ সাধ্য অনুসাৰে দিব, কাৰণ মানুহ তিনিজন, গতিকে তিনিজনৰ কাৰণে দিব। যদি কাৰোবাৰ বেছি হয় তেতিয়া মোৰ পৰিমাণটো অলপ বেছি লাগিব, সেইমতে আদা, নহৰুৰ পৰা নিমখ হালধিৰ পৰিমাণ বেছি লাগিব। গতিকে এই ভাতকেইটাও মই একদম চিমত দি থোৱা আছিলে। চিমত দিলে কি হয়, লাহে লাহে ভাতটো খুব ধুনীয়া হয়। পটককৈ জুইটো পালে ভাতটো বহুত সিজি আহে। গতিকে লাহে লাহে জুইটো পালে ভাল হয়। লগতে কেইটামান লেডিজ ফিংগাৰ, ভেন্দি কেইটামান মই ড্ৰাই ফ্ৰাই কৰোঁ। এতিয়া গোটা গোটা ভেন্দি ভাজিবলৈ হ'লে এনেকৈ মাজেদি অকণমান ফালি দিব। কি হ'ব তেতিয়া, তাৰ যাতে নিমখখিনি সোমাই যাব, আৰু লগতে তেলখিনি ভিতৰখিনি অলপ সুন্দৰ হ'ব। এনেকৈ নিচিনা মই কাটি দিছোঁ। এনেকৈ গোটাকৈ ভাজিবলৈ হ'লে এনেকৈ মাজে মাজে অকণ ফালি ফালি দিব, তেতিয়া ভাল হ'ব। বহুতে গোটাই গোটাই দি দিয়ে, এতিয়া গোটাই গোটাই দিলে ফুটি যোৱাৰ সম্ভাৱনা থাকে, আৰু ফুটি যোৱাৰ লগে লগে তেলখিনি গাত পৰি যাব। এতিয়া এয়া ভেন্দি আমাৰ মেজি হৈ গৈছে। গতিকে আমি এতিয়া ভেন্দিখিনি ফ্ৰাই কৰিম। এয়া কেৰাহী পাতি ল'লোঁ, অকণমান তেল দিলোঁ। আমাৰ জিকাৰ লগত লাচিম মাছৰ তৰকাৰী প্ৰায় হৈ গৈছেগৈ। আমাৰ মাছকেইটা মই লাহেকৈ দি দিছোঁ। দেখিছে নহয়, 15-20 মিনিট সময় চিমত উতলাব লাগে, বৰ বেছি জুই দিলে বেয়া। গতিকে আমাৰ ভেন্দি ফ্ৰাইও লাহে লাহে হৈ গৈছে।
গতিকে ভেন্দিবিলাক এনেকৈ গোটা গোটাকৈ ভাজি কোনে খাল ভাল পায় জনাবচোন দেই। ডেইলি ব্লগ হিচাপত দিছোঁ আৰু, কাৰণ এটা ৰেচিপি হিচাপত যদি ভাল পায় আপোনালোকেও ট্ৰাই কৰি চাব। গতিকে তাৰ মাজতে মই আকৌ এইবিলাক কামবিলাক মানে ৰাখি নথওঁ, কিয়নো পিছলৈ থৈ যোৱা মাত্ৰ ভাত পানী খাই এলাহ লাগে। গতিকে লগতে ময়ো এই কাঁহী বাতিখিনি লাহেকৈ ধুই দিছোঁ, যিহেতু দিনটোত মানুহজনীয়ে কৰিয়ে থাকে, গতিকে লগতে অকণ সহায়ো কৰি দিছোঁ। আৰু এয়া চাওকচোন, মই তাৰ লগে লগে মই এইখিনিও চাফা কৰি দিছোঁ। গতিকে আমাৰ আজি প্ৰায় আইটেমবিলাক হৈয়ে গৈছে। গতিকে আমি দেখুৱাচোন আহক আমি কেনেকৈনো কি কৰিব এতিয়া। এইয়া আমাৰ আজি লাচিম মাছৰ সৈতে জিকা তৰকাৰী ৰেডি হৈ গৈছে। গতিকে আমি ৰাতি সাঁজ আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। আপোনালোকে খালে চাগে। এনেকৈ সৰু সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম। মৰম কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কাৰণ আমি সহযোগেই আমাৰ মূল মন্ত্ৰ। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি থাকিম। গতিকে সহযোগ কৰিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ টু অল।